আত্মহত্যা। বাস্তৱৰ পাল লুটিয়াই আগবাঢ়ো পদূলি সিপাৰে থকা কেঁকুৰিটোৱেদি। বহু পল তোমাৰ বাবে ৰৈ থাকো পদূলি মূৰত থকা বকুলজুপিৰ তলত। 1 2 3 কৈ ক্ৰমশঃ ঘণ্টাৰ পাছত ঘণ্টা অতিক্ৰম কৰোঁ তোমাৰ আগমনৰ বাবে। নাই, নেদেখোঁ তোমাৰ মুখখনি এবাৰো। কেতিয়াবা ডিঙিৰ গুৰিলৈকে মদিৰা পান কৰি আহি তোমালোকৰ পদূলি মূৰত কিমান বাৰ চিঞৰিলো তোমাৰ নামত। মোৰ চিঞৰ শুনি পিতাই মোক বহুবাৰ আঁঠুকুৱাইছিল আৰু কৈছিল, তাইক লগ কৰিব নাযাবি, তাইক লগ কৰিব নাযাবি। তথাপিও মোৰ বেইমান মনটোৱে একোকেই নুবুজে। এফালে ক'লেই দেখোন আনফালে ওলায়ে গৈছিল। স্কুলত অংক ছাৰে পাইথাগোৰাছৰ অংক কৰি থাকোঁতে তোমাৰ কথা মনত পৰিলে কিমান খিলখিলা হাঁহি উঠিছিলোঁ। তাৰ বাবে কত ক্লাছৰ পৰা উলিয়াই দিছিল হিচাপেই নাই। এনে সময় আহিছিল মোক সকলোৱে পাগল বুলিছিল, কিন্তু আজি সকলো ব্যতিক্ৰম। মমৰ শিখাৰ দৰে মোৰ জীৱন উত্তেজিত হৈ পৰিল আৰু ক্ৰমান্বয়ে গলি গলি পানীৰ টোপালৰ দৰে বৈ যাব ধৰিল টেবুলৰ ওপৰেৰে। টুপুক টাপাকৈ পৰা চকুৰ পানীৰে বাট নেদেখা হৈ পৰিলোঁ। বহু অপেক্ষা কৰি কৰি এদিন আত্মহত্যাৰ দৰে চৰম পথৰ পথিক হৈ পৰিলোঁ। তুমি নাহিবা মোক চাবলৈ, মই ঘৃণা কৰোঁ তোমাক, নিবিচাৰোঁ তোমাৰ সান্নিধ্যতা। হয়তো মোৰ জীৱন স্বাধীনতাৰ তোমাক এদিন বাৰুকৈ কন্দুৱাই যাব।